পৰিছা নাই পৰিছা এটো গছ হয়নে গুড মৰ্নিং মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ টিভিত দেখিছে চকুৱা দেখিছে নে বাৰু নতুন চকুৱা এয়া দেখিছে নে নতুন চকুৱা মানে পানী কাপোৰখন দি থৈ আছে বাকীটো পোতা হোৱাই নাই কেতিয়া পুতিম লাহেতে পুতিব লাগিব মানে কি হ'ল পুতিম বুলি ভাবিছিলোঁ ভাইটিয়ে ক'লে যে কি এতিয়া পুতিব নালাগে মই ঘৰলৈ গৈ লওঁ ভালকৈ বনাম বুলি কৈছে পকাকৈ বনাম বুলি কৈছে মানে কেঁচা কিমান বনাই থাকিব সেইটো কাৰণে এতিয়া বনাব নালাগে বুলি কৈছে এতিয়া এইকেইদিন বোলে ইয়াতে চল উপায় নাই ইয়াতে চলিব লাগিব এতিয়া দূৰত হ'লোঁ পানী কৰিবলগীয়া হয় একো নাই তথাপি আগৰকেইদিনটো কিমান দূৰৰ পৰা কৰিবলগীয়া আছিলে পিঁয়াজখিনি দেখিছে নে বাৰু ইমান ধুনীয়া আছে কিন্তু বান্দৰে উঘালি দিলে বেয়া দেখিছে বান্দৰে পিঁয়াজ উঘালি দিলে আৰু ফেচবিনৰ গুটি দিছিলোঁ এইবিলাক চব ওলালে দেখিছেনে এইখিনি গোটেইখিনি ওলালে ধুনীয়াকৈ ঐ কিতাপ ভালছে পঢ়িছা নাই পঢ়িছা এটো গছ হয়নে এজোপা গছ আৰু এটো ঘোঁৰা জীৱ-জন্তু হয়নে ঘোঁৰাটো তাৰপিছতে নাঙলে কি কৰিব পথাৰত হাল বায় গৰু হাল বাবলৈ নিয়া হয়নে এটা প্ৰথম চিলাখন যে কাষৰ ওপৰত উৰুৱাই হয়নে এখন চিলা দ্বিতীয় এতিয়া মই বনাই আছোঁ শাক আৰু ভাত দেখি আছে উতলি আছে পূৰা জুইত বনোৱা শাকখন খাবলৈ সোৱাদ ৰাতিপুৱা ভাতটো খাই আজৰি হ'লোঁ আৰু কালি বুধবাৰ আছিলে বজাৰৰ পৰা আনিলোঁ আপোনাৰ বন্ধাকবি পালেং লফা এতিয়া সেই লফাই আলুৱে দাইলে বনাইছিলোঁ আৰু বন্ধাকবি ভাল লাগিলে প্ৰথম খাইছোঁ আজি বন্ধাকবি ভাল লাগিলে মৰাণ কাৰেণ্টৰ বিলটো দিবলৈ আছিলে দিয়া আৰু হোৱা নাই যাম বুলি ভাবিছোঁ কি হয় তাকে ঘৰত কামো আছে তাকে কি কৰোঁ যাওঁ নে নাযাওঁ তাকে ভাবি আছোঁ আৰু